মই বিজিত চলিম আৰু কবিতাৰ শিৰণ দুয়োখন দুৱাৰ মেলি থবি কবি নীলমণি ফুকন। দুয়োখন দুৱাৰ মেলি থবি গৌৰীনাথ আহিব। দুয়োটা বাতিত সজাই থবি দুবাতিত মঙহ হালধি খালে। দুয়োটা চকুত জ্বলাই থবি সাত পুৰুষীয়া চকু পালি। তোৰ তেজলৈ তাক তাৰ হাত সোমাই দিবলৈ কবি তেজ তাৰ তিতা নে লুণীয়া তই তাক চাকি চাবলৈ কবি। পেটত তোৰ উচুপেট কোনে কোনে কান্দে শুনিবি। পদূলিলৈ ওলাই চিঞৰটো মাৰিবি মাটি ফাটিব পানী ধুলৈ ফুটাৰি শিল ফুটিব। দলিয়াই দিবি তোৰ হাতৰ হাতী দাঁতৰ হাত আৰু কছাৰীৰ আঙুলিত শুকোৱা তেজৰ দৰে শুকাব ৰাতিৰ নিশ্বাস। আই তই ৰদলা পথাৰত উলংগ হৈ নাচিবি পৃথিৱীৰ নৃত্য। গাজি গুমৰি বৰষুণ আহিব উত্তৰৰ পৰা দক্ষিণৰ পৰা পূবৰ পৰা পশ্চিমৰ পৰা আৰু খেতিয়কবোৰ বাটলৈ ওলাই আহিব। দুয়োখন দুৱাৰ মেলি থবি গৌৰীনাথ আহিব। স্বৰ্গদেউ গৌৰীনাথ নমস্কাৰ।